সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া পথাৰৰ মাজত আছোঁ, দেখিছে নাই? আজি বতৰটো বহুত বেয়া, একেবাৰে বতাহ মাৰি আছে। হাতত কোৰ চোৰ লৈ আছোঁ, আপোনালোকে ভয় নাখাব আকৌ দেই। আজি মই পিছবেলা সময়ত ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া মই আহিছোঁ বনৰীয়া কচু টেপু খান্দিবলৈ। আগতে এইপিনে ৰাস্তাৰ দাঁতিত ওলাই থকা দেখিছিলোঁ, সেয়েহে পাওঁ নেকি বুলি চাবলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। গধূলিলৈকে কি পাৰোঁ ভিডিঅ' মোৰ জৰিয়তে লৈ আহিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে খায়নে নাখায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। কমেণ্ট এটা কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগে। এয়া এতিয়া সন্ধিয়া চাহ খাবলৈ লৈছোঁ। এয়া মেৰিগ'ল্ড বিস্কুট ৰিফাইনত ফ্ৰাই কৰি লৈছোঁ। যিসকলে মেৰিগ'ল্ড বিস্কুট খাই বেয়া পায় তেওঁলোকে এনেকৈ ৰিফাইনত ফ্ৰাই কৰি ল'ব পাৰে, বহুত ভাল লাগে খাবলৈ। মই এতিয়া এয়া ৰিফাইনত ফ্ৰাই কৰি চাহ খাবলৈ লৈছোঁ। আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ পৰিয়ালৰ তৰফৰ পৰা। বেয়াবোৰ আঁতৰি যাতে সকলোৰে জীৱনবোৰ নতুন বছৰটোত সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে। সকলো সুখত থাকক, শান্তিত থাকক। আমাৰ পৰিয়ালটোকো আশীৰ্বাদ কৰিব, আমিও যাতে সুখ আৰু শান্তিৰে থাকিব পাৰোঁ। 2022 যিবোৰ বেয়া আছিল সেইবিলাক পাহৰি ভালবিলাক স্মৃতি হিচাপে লৈ আগবাঢ়ি যাতে যাব পাৰোঁ। আৰু মোৰ চেনেলটো আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। 2023ত যাতে কিবা এটা কৰিব পাৰোঁ, নিজকে সফল কৰিব পাৰোঁ। আপোনালোকে ছাপোৰ্ট কৰিব আৰু মোৰ চেনেলটো আগবঢ়াই নিব বুলি আশা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু যিসকলে ভিডিঅ'টো চাই তেওঁলোকে ছাবস্ক্ৰাইবটো কৰি যাবলৈ নাপাহৰিব, যাতে মই অলপ হ'লেও আগবাঢ়ি যাব পাৰোঁ। হয়, তোমাৰ নামটো ক'ব বাৰু। আমাৰ ভিডিঅ'বোৰ চাব দেই, আমাৰ ভিডিঅ'বোৰ চাব। কোৱা আমাৰ ভিডিঅ'বোৰ চাব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কোৱা নমস্কাৰ শ্ৰীমতী অৰ্পিতা গগৈ। দেউতাৰ নামটো কি? দীপাংকৰ। মাৰ নামটো অনুপম। অৰ্পিতা নহয়, মাৰ নামটো ক'বলৈ শিকিছে, সেইটো কাৰণে অকল নামটোকে ক'বলৈ লাগে। শ্ৰীমতী অৰ্পিতা গগৈ। বাইদেউ নকওঁ, মাৰি বাবু। আমাৰ ভিডিঅ'বোৰ চাব দেই। চাব দেই। ভিডিঅ'বোৰ চাব দেই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। চেনেলটো চাব। এইফালে ৰুহিয়ে চুৱেটাৰটো এটা খুলি দেউতাকৰ লগত খেলিব লাগিছে। মই মনে মনে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। আগতে আকৌ তাই এইখনত নুঠিলে, মই বলেও তুলিব নোৱাৰিলোঁ। এতিয়া তাই উঠিছে। এতিয়া মজা লৈছে তাই। ৱাকাৰৰ মজা এতিয়া লৈছে। হ'ব, দেউতাও ৰৈ লওক, তুমিও চিপছটো খাই লোৱা, ভাগৰটো মাৰি লোৱা আকৌ দেই। ভাগৰটো মাৰি লোৱা। ভাগৰ লাগিছে নহয়, দেউতাৰ ভাগৰ লাগিছে, তোমাৰো ভাগৰ লাগিছে নহয়। এতিয়া চিপছটো খাই ভাগৰটো মাৰি লোৱা। মই লৈ আহিছোঁ ৰ'বা। এইপিনে ৰুহিয়ে দেউতাকৰ লগত খেলি থাকোঁতে মই পটাপট নিমকি কেইটামান বনাবলৈ লৈছোঁ। ভাত ৰন্ধাৰ আগত যিহেতু বনাই ল'ব লাগিব। কেনেকৈ বনাওঁ সেইটো নেদেখুৱাওঁ, সকলোৱে জানেই বনাবলৈ। এইপিনে বেলি কৰি আজৰি হৈ লৈছোঁ।
এইপিনে নাহাঁহিব দেই, কিন্তু মই একদম জাহা তাহা কৰিছোঁ পটাপট, ইমান চাই থকা নাই আৰু মুঠতে নিমকি হ'লেই হ'ল আৰু। খৰখেদাকৈ কৰিছোঁ যদিও মই নিমকিকেইটা ভালেই দেখিছোঁ। আপোনালোকে কেনেকুৱা দেখিছে কমেণ্ট কৰি জনাব দেই। এইখিনি কচু টেপুখিনি বাকলিৰ সৈতে বইল কৰি লৈছোঁ, এতিয়া গুচাই ল'ম। বৰ বেছি নাপালোঁ, মানুহ কম যিহেতু হৈ যাব। আৰু চবতে ওলোৱা এনেকৈ মানে খাব নোৱাৰি খজুৱাই, ৰ'দ ঘাই জেগা হ'ব লাগে। মই বহুত বিচাৰি বিচাৰি এইকেইটা পালোঁ, এতিয়া এইকেইটাকে বনাম। এই বাকলিখিনি গুচাই লওঁ। আগতে আমাৰ বাৰীতে বহুত ওলায়, কিন্তু এতিয়া সকলোৱে গাহৰি পুহিছে, কচু ডাঙৰ হ'বলৈ নাপায়, টেপু ক'ৰ পৰা ওলাব। নাই আমাৰ এতিয়া বাৰীত পাবলৈ। মই বহুত বিচাৰি বিচাৰি এনেই ৰাস্তাৰ দাঁতিত এইকেইটা পালোঁ। আজি এইকেইটাকে খাম আৰু। এইখিনি গুচাই হৈ গ'ল। আৰু এইখিনিতে এটা কথা এটা ক'বলৈ থাকি গ'ল। যিসকলে বাৰু জানে, মই সেইটো ক'বলৈ নাযাওঁ তেওঁলোকক। যিসকলে নাজানে এনেই প্ৰথমবাৰ খাম বুলি ভাবিছে, তেওঁলোকে কিন্তু এইখিনি মানে বাকলি ছাগলী বইল কৰি ল'ব, ডাইৰেক্ট গুচাই এনেকৈ দাইলত দি নিদিব, বহুত খজুৱাব। আৰু এনেদৰে বাকলিৰ সৈতে বইল কৰি ল'লে গুচাবলৈও ভাল আৰু নখজুৱাই, তাৰ আঠাটো গুচি যায় যে। আৰু এনেদৰে বইল কৰাৰ পিছত যিকেইটা নিসিজে, নিসিজিলে দেখিছেনে, এনেকৈ পিটিকি চালে যিকেইটা নিসিজে সেইকেইটা আপোনালোকে নাখাব। মোৰ এতিয়া 3টামান নিসিজিলে, এইকেইটা দিয়া নাই। আৰু এইকেইটা দি দিলে বহুত খজুৱাই। যিকেইটা বইল কৰাৰ পিছত নিসিজে সেইকেইটা নিদিব। বাকী এনেদৰে ধুনীয়াকৈ গুচাব পাৰি বইল কৰাৰ পিছত। এইখিনি এতিয়া মই ৰান্ধি লওঁ। পিঁয়াজখিনি ভাজি লোৱাৰ পিছত মই এতিয়া কচু টুকুকেইটা দি দিছোঁ। আদা নহৰু দি এইখিনি অলপ সময় ভাজি লৈছোঁ। ইয়াত আদা নহৰুটো মেইন, মানে আদা নহৰু দি দিয়াৰ লগে লগে এইখিনি যেতিয়া তেলত ভাজি দিয়া হয়, তেতিয়া টেঙা নিদিলেও হৈ যায়, নখজুৱাই। মই এনেদৰে ভাজি লওঁ। আৰু দাইলখিনি মই অলপ দেৰি তিয়াই ৰাখি দাইলখিনিও ইয়াত ভাজি দিওঁ। কিন্তু মই আজি মানে এনেও গৰম পানী কৰিবলগীয়া হয়ে যে, গৰম পানী দিব লাগিব। সেয়ে লগতে দাইলখিনিও বইল কৰি ল'লোঁ। এনেদৰে অলপ সময় ভাজি ল'ম। ইয়াত মই ভাবিছোঁ টেঙামৰা গুটি কেইটামানো দি দিম, আনি থোৱা আছিলে। টেঙা নিদিলেও হৈ যায়, কিন্তু মই আছিলে যেতিয়া নেকি দি দিম আৰু। এতিয়া মই ইয়াৰ লগত দাইলখিনিও দি ভাজি লৈছোঁ অলপমান। তাৰপিছত গৰম পানী দি দিম। সকলোখিনি ভাজি লোৱাৰ পিছত মই এতিয়া ইয়াত গৰম পানী দি দিছোঁ। যিহেতু চব সিজিয়ে আছে, উতল এটা আহিলেই দাইলখিনি হৈ যাব। ইয়াত কচু টুকুৰ দাইল ৰেডি হৈ গ'ল। ইয়াত ধনিয়া দি দিছোঁ। ধনিয়া পাত কেইখিলামান দি দিছোঁ গোন্ধটোৰ কাৰণে। এয়া ৰেডি হৈ গ'ল, এতিয়া নমাই থ'ম। মই এনেদৰে বনাওঁ, আপোনালোককো দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। হৈ গ'ল। ভাত বনাই থাকোঁতে পটককৈ কথা এটা মনত পৰিলে।
এওঁ খ্ৰীষ্টমাছত যাওঁতে পাহাৰৰ পৰা শাক এবিধ আনিছিলে। শাকবিধ আছে এইবিধ। আপোনালোকে কোনোবাই চিনি পাইছে যদি কমেণ্ট কৰি জনাবচোন। নামটো মই এইবাৰ প্ৰথম দেখিছোঁ, এতিয়ালৈকে খোৱা নাই। দাইলত দি হ'লেও বা ভাজি হ'লেও এনেকৈ খাবলৈ ভাল বুলি কৈছে। এতিয়া মই বনাবলৈ লৈছোঁ শুকান গাহৰি মাংস। ভালদৰে উতলা গৰম পানীত দি ধুই লৈছোঁ। তাৰপিছত মই এতিয়া ভাজি লওঁ। 9টা বাজিছে, ভাত খাবলৈ বহিছোঁ। আজি আমাৰ ৰাতিৰ সাঁজত কি কি আছে দেখুৱাই দিছোঁ। এয়া আছে পাহাৰৰ পৰা অনা গাহৰি মাংস, এয়া চুঙাত দিয়া, এয়া কুকুৰা মাংস আৰু এয়া বনৰীয়া কচু টেপুৰে দাইল। আজি ৰাতিৰ সাঁজ এনেকৈ চলাই দিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ ইমানতে ভিডিঅ'টো সামৰি দিছোঁ। বাই বাই।